কোভিড-19 সংক্ৰমণত ত্ৰস্তমান আজি সমগ্ৰ বিশ্ব। লকডাউনৰ দৰে অচলাৱস্থা সৃষ্টি কৰি আজি বিশ্বৰ প্ৰতিখন দেশে এই মহামাৰী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিছে। লকডাউনে স্বাভাৱিক জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰভাৱ পেলাইছে। কিন্তু সুখবৰ এয়ে যে এচাম মানৱ দৰ্দী লোকে আৰ্তজনৰ কাষত থিয় হৈ পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহ'ল শিৱসাগৰ জিলাৰ ঐতিহাসিক কালুগাঁও অঞ্চলৰ চিৰাখুন্দা আৰু ননামতিয়াল গাঁৱৰ কেইজনমান দৰদী যুৱক। দৰিদ্ৰতা আৰু অচিন ৰোগে পিতা পুত্ৰ উভয়কে কোঙা কৰা মাহিগাঁৱৰ প্ৰিয়ৰাম গগৈৰ বাকীহঁতে গত সময়ত পাৰ হৈ যোৱা এজাক কাল ধুমুহাই ভাঙি পেলোৱাৰ খবৰ পাই পৰিয়ালটিৰ কাষত উপস্থিত হৈ এই দৰদী যুৱককেইজনে ২৭ এপ্ৰিলৰ দিনা দিনজোৰা কাৰ্যসূচীৰে শ্ৰমদান কৰি পৰিয়ালটো সাময়িকভাৱে নিৰাপদে থকাৰ বিশেষ ব্যৱস্থা কৰিছে। আগলে দিন আগল দি দে খালি নতুন দিন দিবি। যুৱককেইজনৰ এই পদক্ষেপক ৰাইজে